আজি মানুহবোৰৰো যে কাণ্ড আৰু ঘৰত শান্তিমতে থাকিব নোৱাৰে নে বৰমা আপুনি আজি মই অলপমান ঘৰত সোমাই আমনি পালোঁ পাই আৰু মই বোলো কিনো কৰোঁ আৰু এই আমাৰ মাজনী ঘৰৰ পৰা অকণমান ফুৰি আহোঁগৈ বৰমা আপুনি বহিলে যে এনেকৈ বহিব নালাগিছিলে জানেইতো কেনেকুৱা টাইপৰ প্ৰব্লেম চলি আছে এতিয়া আহক আপুনি হাতখন ধুই ল'ব আহক হাতে ধুই আছোঁ হাতে ধুই আহিছোঁ মুদিয়ে যিদিনাখনৰ পৰা হাত ধুবলৈ কৈছে সিদিনাখনৰ পৰা অকল হাতেই ধুই আছোঁ কি যে এইবোৰ হাত তাত ধুব লাগে আৰু ক'ব নোৱাৰোঁ কি যে মুদিয়ে কি কৰিছে এইবিলাক একো বুজি নাপাওঁ কি বেমাৰ আহিছে এইবিলাকো নাজানো কি কৰোণাময় বেমাৰ ইয়াত হাত মুচিব লাগে বাৰু নাই নেকি কোনো মা নাই আছে মা আছে কিন্তু এতিয়া খবৰ দিয়া তহঁতৰ ঘৰত খবৰটো ভালেই নে ভালে আছোঁ চবে আছোঁ দিয়ক হয় নেকি ল'ৰা ছোৱালীকেইটাও ঘৰত নাই কি বা এইবিলাক ওলাইছে নাজানো ছোৱালীজনীও লগৰ ছোৱালীজনী ঘৰত গ'ল ল'ৰাটোও বল খেলিবলৈ গুচি গ'ল মই আৰু কি কৰিম মই ওলাই আহিলোঁ কিবা বোলে কৰোণাময় বেমাৰ আহিছে মানে বৰমা কৰোণাময় নহয় কৰোণা হয় কৰোণা ভাইৰাছ বুলি কয় আপোনাৰ ল'ৰা ছোৱালীকেইটা যে বাহিৰলৈকে ওলাই গৈছে ফুটবল খেলিবলৈ বজাৰ কৰিবলৈ লগৰ ছোৱালীৰ ঘৰলৈকে এই 21 দিন যে বন্ধ দিছে কৰোণা ভাইৰাছৰ বেমাৰটোৰ কাৰণে বন্ধ দিছে বেমাৰেই নহয় উশাহ নিশাহ লওঁতে আপোনাৰ কষ্ট হ'ব চৰ্দি কাহ বেছিকৈ হ'ব তাৰপিছত আপোনাৰ মৃত্যুমুখত পৰিব সেইটো এটাৰ কাৰণেহে আপোনাৰ ল'ৰা ছোৱালীকেইটা বুলি নহয় সকলোকে আপোনাক সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে ঘৰে ঘৰে থাকিবলৈ দিছে প্ৰায় কি যে বেমাৰ ইমান বছৰত বুঢ়ীয়ে হ'লহি আজিলৈ ক'বই নোৱাৰোঁ কি বেমাৰ এইবিলাক কিবাখিনি বেমাৰ আহি থাকে বছৰে আহি থাকে নতুন নতুন বেমাৰ কিন্তু এতিয়া আকৌ এইবিলাক কি শুনিছোঁ বেছিদিন নাথাকে এইবিলাক 14 দিনৰ ভিতৰতে মৰি যায় চৰ্দি কাহ জ্বৰ হয় আৰু মৰি যায় এনেকুৱা কি বেমাৰ আহিছে মিছামিছি এইবিলাক এনেই ইমানকৈ হাত ধুই কিবা ধুই এইবিলাক কৰি থাকিব লাগে এইবিলাক একো নাজানো 14 দিনৰ ভিতৰত মানুহ ঢুকোৱা বুলি নহয় মানুহৰ বেমাৰ হৈছে মানে ধৰা পৰিছে বেমাৰটো কাৰণ আপুনি আগতীয়াকৈ আপোনাৰ ধৰা নপৰে কেইদিনমান আপোনাৰ জ্বৰ কাহ উশাহ নিশাহ লওঁতে আপোনাৰ কষ্ট হ'ব তাৰ পাছতহে আপোনাৰ বেমাৰটো ধৰা পৰিব তাকো আপুনি যদি টেষ্ট পৰীক্ষা নকৰে তেতিয়ালৈকে আপোনাৰ ভুক্তভোগী হৈ থাকিব আৰু লগতে আপোনাৰ ছ'চিয়েল ডিষ্টেন্সটো আপুনি মেইনটেইন কৰি চলিব পাৰিব তেতিয়া বিজ্ঞানৰ যুগ যিমানেই ওলাইছে সিমানেচোন বেছিহে হৈছে এইবিলাক আমাৰ দিনত একো নাছিলেই এই বেজ আনিছিলোঁ বেমাৰ ভাল কৰিছিলোঁ তাত বাহিৰে আমাৰ অন্যসকলে বেজেই ভাল কৰিছিলে আজিকালি যিমানে বৈজ্ঞানিক যুগ ওলাইছে সিমানে মানুহ মৰি শেষ হ'ব ধৰিছে কিনো হৈছে একো কৰিব পৰা নাই বৰমা ফোন এটা আহিছে মই পিক আপ কৰি লওঁ কচোন ঠিক আছে তোক পিছত ফোন কৰিম দে তই যাচোন যে গৈ পেলাই খবৰটো লৈ আহিবিকে গম পাইছ ন মই বৰমাজনীকো কিবা এটা কৈ আছোঁ পিছত কথা পাতিম দে দেই ৰাখিছোঁ দে বাই এতিয়া আজি যাওঁ দে আজি বৰ ডিষ্টাৰ্ব দিলোঁ আজিৰ পৰা নাহোঁ দে যদি বেয়া কথা হয় নাহোঁ মইতো বুজি চুজি নাপাওঁ আৰু তথাপিতো কেতিয়াবা আহিবও পাৰোঁ গালি চালি নিদিবি দে নাই বৰমা তেনেকুৱা একো কথা নহয় কিয়নো আপোনাক গালি পাৰিম কওকচোন দৰ্জাখন এইটো কি লগাইছ তলা নে কি এইটো খুলিবই নাজানো মই কেনেকৈ দিছনো দৰ্জাখনটো নুখুলে দৰ্জাখন খুলিলে আচলতে মাজনী এতিয়া খুলিলে মই এনেকৈ খুলে বুলিহে ভাবিছোঁ এনেকৈ নুখুলে নহয় আপুনি খিলিটো দিয়া নাই এইটো আপোনাৰ উপায় নাই আৰু বেয়া পালেও পালি আৰু আপুনি আপোনাৰ ল'ৰা ছোৱালীকেইটাক ভালকৈ ৰাখিব দেই বাহিৰলৈ ওলাই গৈছে যে সোনকালে আপুনি ফোন কৰি পেলাই মাতি দিয়ক অকণমান ভালকৈ থাকিব একেবাৰে বুজি নাপায় কি কৰা ভাল হ'ব বৰমা বাৰু বয়সো হৈছে বৰমাক একো দুখ ধৰি লাভ নহয় ময়ে কিবা এটা কৰিব লাগিব বৰমাৰ ছোৱালীজনী মীনাক্ষী তাইতো আমাৰ নিচিনাই ছোৱালী তাইওতো পঢ়া শুনাই কৰিছে তাই লগৰ ছোৱালী ঘৰত যিহেতু ফুৰিবলৈ গৈছে একো কথা বুজিয়ে পোৱা নাই যদি মই কিবা বুজাওঁ মীনাক্ষীক হয়তো বুজিব এটা কাম কৰোঁ মই তাইক বুজাই আহোঁ যদি আজি বুজাওঁ এটলিষ্ট কামত আহিব আৰু নহ'লে এই অভং মানুহবিলাক এনেকৈ থাকিব এই অভংবোৰ যদি এনেকৈ থাকে তেনেহ'লে আমাৰ এই সমাজখন একেবাৰে শেষ হৈ যাব
কি হ'ব? আপুনি যে ক'ত গৈ থাকে মানে এইবিলাক গমেই পাইছি, ক'ত যে গৈ থাকে নুশুনে, কথাই নুশুনে। গোটেই কাহিনী কৈ দিব লাগিব ৰ'ব, মোকহে ক'ব নহয় গোটেইটো। কিমান কৰিব অকলে কিমান কৰিব, পাগল লাগি গৈছে মোৰ। বোৱাৰী বোৱাৰী এইজনী গ'ল ক'লে অসহ্য লাগি গৈছে মোৰ মানে আৰু কিমান কৰি থাকিব অকলে। বাপৰে বাপ, মাজনীও ঘৰতে নাথাকে, আপুনিতো অকণমান সহায় কৰি দিব পাৰে। কিমানো মই অকলে কৰি থাকি 21টা দিন ঘৰত থাকিব লাগে, ঘূৰি কিয় থাকেনো? দিয়াচোন মুঢ়াটো আগবঢ়াই দিয়া। বহক। জানানে, মানুহৰ ঘৰত যাবই নোৱাৰি। আজিকালি চিয়াৰৰ যিহে মূল্য, বহিবকে দিব নিবিচাৰে। আৰু ইয়াতে সৰু ডাঙৰ বিচাৰ নাই, খালী বুজনি মানে উপায় নাই আৰু মানুহ কাৰো ঘৰতে যাব নোৱাৰি, ইমান মূল্য। আপুনি বেয়া পাই লাভ নাই, সকলোতে বেমাৰটো আহিছে, এতিয়া আৰু চবে মানে তেনেকুৱা কৰিবই আৰু। নিজে এতিয়া সাৱধান হ'ব লাগিব, ভালৰ কাৰণে এইবিলাক কৰিছে। তুমি কৈছা, মই শুনিছোঁ। এইবোৰ নোহোৱাৰ কি শুনিম? ঘৰ কলিত যুগ, কি ক'ম আৰু মই। কৃষ্ণ 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 কৃষ্ণ।